ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু মাই চেনেল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 2 পাৰ্ট 2। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, 4জনৰ হাতত কি শাক আছে? উত্তৰ লাই শাক আছে। খ প্ৰশ্ন, কেইজনৰ হাতত বহা এখন আছে? 6জনৰ হাতত বহা এখন আছে। পাতত থকা 3ডাল গছৰ নাম আম, ধান গছ, আম গছ, কঁঠাল গছ। পাতত থকা 2টা ফলৰ নাম আম আৰু কঁঠাল। 2 নম্বৰ প্ৰশ্ন, খাদ্য প্ৰকাৰ। ইয়াত হ'ব কাম, খাম, তাম আৰু মাখন। লালনা আৰু সাৰ। সাৰ ইয়াত প্ৰথম পেজত দেখুওৱা হৈছে সাৰ। আকাৰ হ'ব তাত এটা আমৰ ছবি আঁকা। তাৰপিছৰ প্ৰশ্ন মৌখিক। 4 নম্বৰ প্ৰশ্ন, তুমি কি শাক খাই ভাল পোৱা? লাই শাক, পালেং শাক আৰু লফা। পিছৰ প্ৰশ্ন, ধানৰ পৰা কি হয়? ধানৰ পৰা চাউল। 3বিধ মিঠা ফলৰ নাম কোৱা? আম, কল আৰু আপেল। 2বিধ টেঙা ফলৰ নাম কোৱা? নেমু আৰু ঔটেঙা।